তো নমস্কাৰ ভাই বন্ধুসকল, এইখন এখন অসম চৰকাৰ সঞ্চালক প্ৰধান অসামৰিক প্ৰতিৰক্ষা ও মহাধিনায়ক গৃহৰক্ষী বাহিনী কাৰ্যালয় অসম বেলতলা গুৱাহাটী 28ৰ পৰা জাননী প্ৰকাশ কৰিছে 3/4/2024 তাৰিখে। আৰু ইয়াত লিখিছে, ইয়াৰ দ্বাৰাই অসম গৃহৰক্ষী স্বেচ্ছাসেৱকসকলক জনোৱা হয় যে যিসকল গৃহৰক্ষী স্বেচ্ছাসেৱকে আগন্তুক লোকসভা নিৰ্বাচনী কৰ্তব্যৰ বাবে তেওঁলোকৰ নাম এতিয়াও নথিভুক্ত কৰা নাই, সেইসকল গৃহৰক্ষী স্বেচ্ছাসেৱক নিজ জিলাৰ গৃহৰক্ষী বাহিনীৰ অধিনায়কৰ কাৰ্যালয়লৈ গৈ নিৰ্বাচনী কৰ্তব্যৰ বাবে অহা 8/4/2024 তাৰিখৰ ভিতৰত তেওঁলোকৰ নাম, ঠিকনা আৰু মোবাইল নম্বৰসমূহ দিবৰ বাবে জনোৱা হ'ল। নিৰ্বাচনী কৰ্তব্য পালন নকৰা গৃহৰক্ষী স্বেচ্ছাসেৱকে পৰৱৰ্তী সময়ত তেওঁলোকৰ গৃহৰক্ষী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰসমূহ নৱীকৰণৰ বাবে কৰা আবেদন গ্ৰহণ কৰা নহ'ব। যিসকল গৃহৰক্ষী স্বেচ্ছাসেৱক কৰ্তব্যত মোতায়েন হৈ আছে আৰু অহা 10/4/2024 তাৰিখৰ ভিতৰত কৰ্তব্যৰ পৰা অব্যাহতি পাব, সেই গৃহৰক্ষী স্বেচ্ছাসেৱকসকলকো নিৰ্বাচনী কৰ্তব্যৰ বাবে 8/4/2024 তাৰিখৰ ভিতৰত তেওঁলোকৰ গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ জনোৱা হ'ল। জ্যেষ্ঠ বৰ্গীয় বিষয়া। ধন্যবাদ।